প্ৰথমে আজিৰ ভ্লগটো এটা সুন্দৰ সেউজীয়া পৰিৱেশেৰে আৰম্ভ কৰোঁ। আৰু চাওকচোন কিমান ধুনীয়া সেউজীয়া সুন্দৰ পৰিৱেশ। আৰু এই ৰাস্তাটো এতিয়াও কমপ্লিট হোৱা নাই, বৰ্তমানলৈকেও বনাই আছে। আৰু এইখন হৈছে আমাৰ গাঁও আৰু এইখিনিতে আছে আমাৰ ঘৰ। আৰু চাওকচোন চাৰিওফালে কেৱল সেউজীয়া সেউজীয়া, কিমান ধুনীয়া মনোমোহা দৃশ্য। এনেকুৱা দৃশ্য দেখি কাৰ কাৰ ভাল লাগে কমেণ্ট কৰি জনাবচোন। সুপ্ৰভাত, নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু লগতে পুনৰবাৰ মোৰ চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি যাব ওলাইছোঁ সোণাপুৰ। আমি মানে বাবু আৰু মই যাম সোণাপুৰলৈ কিতাপ কিনিবৰ কাৰণে। তো ইমান দিনৰ মূৰত তেনেকুৱা ওলাই যোৱা হোৱা নাই, আজি যাম। গতিকে ভাবিলোঁ আজি এটা ভ্লগ বনাই দিওঁ। তো বলক তেনেহ'লে পলম নকৰি আজিৰ এই ভ্লগটো আৰম্ভ কৰোঁ। এতিয়া আমি যাব ওলালোঁ আৰু এইখন হৈছে আমাৰ বাহনখন। তো সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। এয়া আহি গ'ল আমাৰ ড্ৰাইভাৰ বাবু। আমাৰ বাইদেউ ভিডিঅ'টো সকলোৱে আগুৰি খাঙৰি ল'বি। আমি এতিয়া সোণাপুৰলৈ বুলি ওলালোঁ। এতিয়া আমি আহি পাইছোঁহি ধূপগুৰি ৰেল গেট। এতিয়া আমি ৰেল গেট পাৰ হৈ আহিলোঁ আৰু এতিয়া গৈ আমি পাম মেইন ৰোড। বতাহৰ শব্দ বাপৰে বাপ। আৰু চাওকচোন ৰাস্তাৰ পৰিৱেশখিনি ইমান ধুনীয়া লাগিছে। আমি এতিয়া আহি পালোঁ সোণাপুৰ বালিগেট আৰু এতিয়া আমি আগে যাম কিতাপ কিনিব, যিহেতু আমি কিতাপ কিনিবলৈ আহিছোঁ। আমি এতিয়া আহি পালোঁ দীঘাৰু নদী আৰু দীঘাৰু নদীখনৰ ওপৰত আছে এইখন এখন ধুনীয়া দলং। কিতাপৰ দোকানত আহি মনে মনে চোৰৰ দৰে ভিডিঅ' কৰিছোঁ, যিহেতু মানুহৰ আগত ভিডিঅ' কৰিবলৈ লাজো লাগে সেইকাৰণে। হা? সোণাপুৰ বজাৰৰ অকণমান দৃশ্য দেখুৱালোঁ আৰু বাবু আগে আগে গৈ আছে আৰু মই মনে মনে পিছত ভিডিঅ' কৰি গৈ আছোঁ। কিতাপ কিনা হৈ গ'ল আৰু এতিয়া সোণাপুৰৰ পৰা গৈ আছোঁ আমি ঘৰলৈ। এই ব্ৰিজখনৰ ওপৰেৰে যাব ট্ৰেইন, আৰু কি ট্ৰেইন চলিব সেয়া মই নাজানো আৰু কেতিয়ালৈ চলিব সেয়াও নাজানো। এতিয়া আহি পালোঁ আমাৰ গাঁৱৰ ৰাস্তা আৰু সোঁখন হৈছে আমাৰ এখন সৰু শুৱনি গাঁও। আৰু এইটো আমাৰ পকী ৰাস্তাৰ অৱস্থা চাওক, পানী পানী। এতিয়া আহি পালোঁ আমি আমাৰ গাঁৱৰ তিনিআলি আৰু এতিয়া এইটো পাইছোঁ আমাৰ গাঁৱৰ ৰাস্তা। এইটো হৈছে আমাৰ ঘৰলৈ যোৱা সৰু কেঁচা ৰাস্তা। ঘূৰি ঘূৰি আহি এতিয়া ঘৰ পালোঁহি আৰু ঘৰ আহি পাওঁতে দেখিলোঁ এয়া কিবা বিয়নী মেল চলি আছে। কঁঠাল খোৱা, তামোল খোৱা, বিয়নী মেল, আৰু ইফালে এয়া যাদু বিচাৰি বিচাৰি এয়া যাদু খাই আছে। তো আজিৰ ভ্লগটো ইমানতে এৰিছোঁ। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটিলৈ নতুনকৈ আহিছে সেইসকলে প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আকৌ এটা নতুন ভ্লগৰ সৈতে লগ পোৱাৰ আশাৰে আজি লৈছোঁ। বাই 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 বাই। ইয়াতে আছে চিকেন চাওমিন আৰু এইখিনি লৈছিলোঁ সোণাপুৰ বেবী ৰেষ্টুৰেণ্টত। যিহেতু ভিডিঅ' কৰা নাছিলোঁ সেইকাৰণে এতিয়া ভিডিঅ' কৰিলোঁ। ৱাহ, এইখিনি দেখি এতিয়া মই ৰ'ব নোৱাৰোঁ বাৰু দেই। ভোকতকৈ লোভেহে বেছি হৈছে। তেন্তে এতিয়া আমি খাওঁ।